ভাল মানুহ নহয় মই কেতিয়াও এজন প্ৰকৃত হিন্দু হ'ব নোৱাৰো। তুমি যদি এজন ভাল মানুহ হ'ব নোৱাৰা তুমি কেতিয়াও এজন ভাল মুছলমান হ'ব নোৱাৰা। গতিকে আমি শিক্ষা গ্ৰহণৰ যিটো উদ্দেশ্য, শিক্ষা গ্ৰহণৰ যিটো আমাৰ লক্ষ্য, সেইটো হ'ব লাগিব। ডক্টৰেট ডিগ্ৰী থাকিলে মানুহ জ্ঞানী নহয়, এইটো মনত ৰাখিবা। পাঠ্যপুথিকেন্দ্ৰিক শিক্ষা ব্যৱস্থাত মাৰ্কশ্বিট আৰু নম্বৰ ভিত্তিক এই ব্যৱস্থাটোত আমি বহুত আগত পাৰোঁ, কিন্তু সেইমতে আমাৰ জ্ঞান আৰু বুদ্ধি কিমান আগুৱাই। চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখনে মানুহক কিন্তু ক'ৰবাৰ পৰা ক'ৰবালৈ লৈ নাযায়। আজিৰ শিক্ষা ব্যৱস্থাত সেইটোৱে আটাইতকৈ গণ্ডগোল হৈ আছে। আজিৰ শিক্ষা ব্যৱস্থাত মূল্যাংকনক গুৰুত্ব দিয়া হৈছে, য'ত মূল্যবোধ গুৰুত্বহীন হৈছে। মই ভাবোঁ যে আমাৰ